भचरन बर्मननि हाखौ बिधान चन्द्र बर्मना दखल खालामनानै लानो नागिरनायनि अजद थिखारदों। तामुलपुर जिल्लानि कुमारी खाथायाव हानि सिमाखौ लानानै दावराव दावसि सोमजिनाय थासारि नुजाथिदों। नसुंसे नखरनि सुबुं पूर्ण बर्मन आरो बिधान चन्द्र बर्मना भचरन बर्मननि हाखौ दखल खालामनानै लानो नागिरनायनि गोख्रों अजद थिखारदों। जाथायनि बागै मिथिनाय बादिब्ला थांनाय 2001 मायथाइयावनो भचरन बर्मन आरो बिधान चन्द्र बर्मना समान समानै हरिचन्द्र मेधिनिफ्रायनो 2 बिघा 4 खथा आरो 9 लेसा हाखौ बायनानै लादोंमोन। समानै बायनाय हाखौनो बिधान चन्द्र बर्मना खावसे बिघा हाखौ सेनानै लानो नागिरदोंमोन, जायनि थाखाय बिसोर नखरनैनि गेजेराव गोबां दावराव दावसिबो जाखांबाय आरो पुलिस थानायाव एजाहारबो होबाय, नाथाय जेंनाफोरा सुस्रांजायाखिसै। भचरन बर्मना बेफोर गासैबो जाथायखौ आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानिसिम मिथिहोयो। गिबि मन्त्रिनि मावखुलिनिफ्राय बे जेंनाखौ नायबिजिरनो नटिस फैनायनि उनावबो सुस्रांजायाखै, जायनि थाखाय गोबां हाराहास्ति आरो जेंनाफोरजों भुगिनांदों भचरन बर्मना। हानि बेफोर जेंनाखौ सुस्रांनो थाखाय फिन खेबसेबाव आसाम सोरखार आरो बिटिआर सोरखारनि मावफारियाखौ दुखुजों खावलायदों भचरन बर्मननि नखरा। बर्मन मैं तामुलपुर नवगत तामुलपुर जिलार एजन शिक्षित निबंधीय युवक। आमार देउता भचरन बर्मन आमी 2001 सनते हरिचन्द्र मेधिर পৰা 2 बिघा 4 कथा 9 लेसा माटी क्रय करिছিলোঁ। आमी क्रय करार पिছত आमार सीमार ओसरते एकघर माने बिधान चन्द्र बर्मन नाমৰ एजन माने सीमात भागी सिओ 2 बिघा 4 कथा 9 लेसा माटी हरिचन्द्र मेधिर পৰা क्रय কৰিছিল। क्रय কৰাৰ পিছত টোটেল মাটি হ'ল 5 बिघा 3 कथा 18 लेसा। 18 लेसा মাটিৰে আমি 50-50 এটা পুখুৰী খান্দিলোঁ মাজৰ সীমাত। পুখুৰীটো নিৰ্ধাৰণ নকৰা কৰি আমি 2002 চনৰ পৰা আজি 2022 লাগি আমি সেনেকৈ মাছ পানী খাই আছোঁ। কিন্তু সিহঁতে কয় 2021 পৰা আমাৰ পৰা মাটি বোলে আধা বিঘা সিহঁতে কিনি লোৱা বুলি পুখুৰীৰ মাটিখিনি। পুখুৰী আৰু য'ত আমাৰ ঘৰ আছে ঘৰৰ মাটিখিনি আৰু পিছফালৰ মাটিখিনিও 3টা দাগৰ পৰা আধা বিঘা মাটি কিনা বুলি কয়। কিন্তু ৰেকৰ্ড মতে আমি মাটি আজি পৰ্যন্ত কাকো বিক্ৰীও কৰা নাই বা একো কিবাও কৰা নাই। সিহঁতে মানে মিছাও মানে কিনা বুলি কৈ কিনে আমাক মানে দুখীয়া পৰিয়ালক হাৰাশাস্তি কৰি আছে। সেইটোৱে আমি বিটিআৰ চৰকাৰ বা অসম চৰকাৰক আমি সেইটোৱে অনুৰোধ বা আমাৰ প্ৰশাসনক যে আমি অতি সোনকালে এটা ৰায় পাব লাগে। সেইটোৱে আপোনালোকৰ ওপৰত আমাৰ মানে অনুৰোধ আৰু সেইবাবে আজি আপোনালোকক মিডিয়াৰ যোগেদি আমি জনাব বিচাৰোঁ যে অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী দেৱ ছাৰেও এখন অৰ্ডাৰ দিছিলে মাটিখিনি সীমাটো নিৰ্ধাৰণ কৰি দিবৰ কাৰণে। কিন্তু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়া অৰ্ডাৰ দিয়াৰ পিছতো আমাৰ সীমাটো নিৰ্ধাৰণ কৰি নিদিলে। আৰু সিহঁতে যে আমাৰ পৰা মুখে মুখে মাটি কিনা বুলি কয়, আমাৰ তামোলপুৰ মঠ লাট মণ্ডলসকলে তেখেতসকলক মানে অলপমান আমি গম পোৱা মতে তেখেতক সহায় কৰা যেন লাগে আৰু সেইটো চলি আছে। কিন্তু ইমানবাৰ হাৰাশাস্তি কৰাৰ পিছতো আমি মানে আজি নিৰুপায় হৈ পৰিছোঁ। আমি নিৰুপায় হোৱাৰ বাবে আজি আমি অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আমাক অতি সোনকালে কিবা এটা কৰি দিব লাগে আপোনালোকে। আমি এইটোৰ কাৰণে মই পঢ়া শুনা কৰি আছোঁ, কিন্তু বহুত কষ্ট কৰি বগি কিনে মই পঢ়ি আছোঁ অসম চৰকাৰ ইমানটো সময়। কিন্তু আমি আপুনি থকা অৱস্থাতো অসম বিটিআৰ চৰকাৰ আমি আজি এই পৰিস্থিতিত ক'ব লগা হৈছে। অসম চৰকাৰক আমি অতি সোনকালে কিবা এটা আপুনি প্ৰশাসনৰ জৰিয়তে বা আমাৰ ডিচি যোগেদি আমাক কিবা এটা কৰি দিব লাগে মামা আপুনি। এইটোৱে আপোনাৰ ওচৰত মই অনুৰোধ ক্ষমা বিচাৰিছোঁ।